আজি হৈছে মোৰ বৰজনাৰ বাৰ্থডে মানে সৰু দাদাৰ বাৰ্থডে আৰু এই ডিচেম্বৰ মাহটো আৰম্ভ হোৱাৰ লগে লগে আমাৰ পৰিয়ালৰ মানে বহুতৰে বাৰ্থডে আৰম্ভ হ'বলৈ হৈ যায় মোৰ আছিল 5 তাৰিখে তাৰপিছত 5 তাৰিখৰ পৰা আৰম্ভ কৰি 8 তাৰিখ 15 তাৰিখ 13 তাৰিখ 28 তাৰিখ মানে তেনেকৈ একেবাৰে এই ডিচেম্বৰ মাহটোতহে আমাৰ বাৰ্থডে মানে বেছি ওলায় গতিকে আজি দাদাৰ বাৰ্থডে সেইকাৰণে আমি বাৰ্থডে খাবৰ কাৰণে আহিছোঁ আৰু আজিনো বাৰ্থডেত কোন কোন আছে অকণমান এনেকৈ দেখুৱাই দিছোঁ আৰু এফালে আমাৰ কেক ৰেডি কাটিবৰ বাবে এফালে চাকি বন্তি সকলো জ্বলাই মেলি বৌয়ে ৰেডি কৰি ৰাখিছে এফালে বৰমা বৰ বিশেষকৈ আয়োজন কৰা নাই যিহেতু বৰ্তা গাটো ভাল নহয় বেয়া সেইটো কাৰণে মানে এনেকৈ আৰু কৰা হৈছে আজি জাষ্ট মেডিকেলৰ পৰা আনি পেলাই থৈছে আৰু সেইকাৰণে বৰ্তা অলপ জিৰণি লৈছে ৰেষ্ট লৈছে আৰু নাকাটো বুলিয়ে কৈছিলে তথাপিতো এনেই আৰু সৰু সুৰাকৈ অকণমান এয়া কটা হৈছে আৰু আমাৰ পোৱালি দেখিছেনে একদম আগভাগ আৰু হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ দাদা হেপী বাৰ্থডে টু ইউ দাদা ডাঙৰ চাক খুৱাই দিয়া আকৌ কান্দিব দিয়া বৈ দিয়া ব্লাৰ ব্লাৰ হৈ গ'ল যে খালি দেখিয়ে নাপাওঁ বাৰ্থডে খাই আহিয়ে পালোহি ঘৰৰ পিছফালে একুৰা জুই জ্বলাই লৈছোঁ যিহেতু আমাৰ জুই জ্বলোৱা প্ৰপাৰ জেগা নাই পাৰ্মানেণ্ট জেগা নাই ঠাণ্ডা হ'লে আমি এনেকৈ চোতালতে জুই ধৰি ফুৰাওঁ আৰু আজি জুইত পুৰিছোঁ চাউল চুঙা এই চাউল চুঙাকেইটা মই ঘৰৰ পৰাই আনিছিলোঁ যিহেতু আমাৰ ইয়াত এনেকুৱা চাউল চুঙা বাঁহ নাই এনেই নৰ্মেল বাঁহ আছে তেনেকৈ খোৱা হয় কেতিয়াবা কিন্তু এইবাৰ এনেকুৱা বাঁহ আনিছোঁ আৰু এই বাঁহটোত চাউল পুৰি খাই মানে বহুত বেছি ভাল লাগে আৰু ঠাণ্ডা দিন বুলি কোৱাৰ লগে লগে জুইত পোৰা মাছ মাংস পোৰা বা আলু পিটিকা বেঙেনা পিটিকা কৰি খাবৰ কাৰণে পুৰি পেলাই বহুত বেছি ভাল লাগে গতিকে আমি এয়া লাগি আছোঁ এইফালে ভণ্টি মানুহজন আছে আৰু মোৰ মানুহজন আছে তাৰপিছত দেউতাই এনেকৈ চাউল ভৰাই আছে এয়া যিমান বাঁহ আনিছিলোঁ আজি সকলোখিনি পূৰা হ'ব দেই চাউল 3 কেজি নে 4 কেজি দিবাৰ হ'ল আৰু এইখিনি পুৰি পেলাই ঘৰতো খাব আৰু ভণ্টি বা বাইদেউ আৰু বৌহঁতৰ ঘৰলৈ দিব আৰু আজিলৈ আহিছোঁ দেই বাই